নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো অনলাইন এডুকেশ্যন ইউটিউব চেনেলটোলৈ। বন্ধুসকল, এটা গুৰুত্বপূৰ্ণ ভাল খবৰ লৈ আহিছো আপোনালোকৰ মাজলৈ। ইয়াতে কৈছে কোনে কি পালে, বিত্তমন্ত্ৰীয়ে কৰা ঘোষণাৰ 10টা মূল কথা এইটো ভিডিঅ'ত আপোনালোকক জনাম। 20 লাখ কোটি টকাৰ আৰ্থিক পেকেজক লৈ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামনৰ কেইটামান গুৰুত্বপূৰ্ণ ঘোষণা। এইটো ভিডিঅ'ত যদি আপোনালোকে জানিব বিচাৰে তেনেহ'লে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ স্কিপ নকৰাকৈ চাই থাকিব। যদি আপোনালোকে অনলাইন এডুকেশ্যন ইউটিউব চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, প্লিজ এতিয়া ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো ক্লিক কৰি নটিফিকেশ্যনটো অন কৰিব, যাতে যেতিয়াই যিবোৰ ভিডিঅ' অনলাইন এডুকেশ্যন ইউটিউব চেনেলটোত আহে তাৰ নটিফিকেশ্যন মই আপলোড কৰাৰ আগত আপুনি পায়। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। কোনে কি পালে, বিত্তমন্ত্ৰীয়ে কৰা ঘোষণাৰ 10টা মূল কথা। 20 লাখ কোটি টকা আৰ্থিক পেকেজক লৈ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামনৰ কেইটামান গুৰুত্বপূৰ্ণ ডাঙৰ ঘোষণা। প্ৰথম ঘোষণাটো হৈছে ক্ষুদ্ৰ আৰু কুটিৰ উদ্যোগৰ বাবে 3 লাখ কোটি টকাৰ পোনপটীয়া ঋণ। আগষ্ট মাহলৈকে সকলো প্ৰতিষ্ঠানৰ কৰ্মচাৰীৰ EPF-ৰ সম্পূৰ্ণ ধন বহন কৰিব চৰকাৰে। 15,000তকৈ কম দৰমহা পোৱা কৰ্মচাৰীসকলক 24% PF প্ৰদান কৰিব চৰকাৰে। দেশৰ সকলো ক্ষুদ্ৰ আৰু কুটিৰ শিল্পৰ উদ্যোগসমূহক ডিজিটেলাইজেশ্যন কৰা হ'ব। কেন্দ্ৰই ক্ষুদ্ৰ আৰু কুটিৰ শিল্পক লৈ গ্ৰহণ কৰা আঁচনিসমূহে 45 লাখ উদ্যোগক সহায় কৰিব। বিদেশী কোম্পানীৰ ঠাইত দেশীয় কোম্পানীক অগ্ৰাধিকাৰ। 200 কোটি টকালৈকে এই টেণ্ডাৰ দিব পাৰিব কেৱল দেশীয় কোম্পানীয়েহে। NBFCৰ বাবে 30,000 কোটি টকাৰ আঁচনি গ্ৰহণ কৰিছে চৰকাৰে। বিজুলী বিতৰণ কোম্পানীৰ বাবে 90,000 কোটি টকাৰ সহায়তা ৰাশি। নিৰ্মাণ সম্পৰ্কীয় যিবোৰ কাম 25 মাৰ্চ 2020ৰ পিছত ৰেজিষ্টাৰ হৈছে, সেই কামবোৰ শেষ হ'বলগীয়া নিৰ্ধাৰিত সময় বৃদ্ধি। 6 মাহলৈ এই সময়সীমা বৃদ্ধি কৰা ঘোষণা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামনৰ। 14 মে'ৰ পৰা আগন্তুক বৰ্ষলৈকে TDS আৰু TGSৰ বাবে 25% ৰেহাই। 2021ৰ 31 মাৰ্চলৈকে ৰেহাই প্ৰক্ৰিয়া অব্যাহত থাকিব। ইয়াৰ পৰা 50,000 কোটি ৰাহি হ'ব। চলিত বৰ্ষৰ 30 নৱেম্বৰৰ ভিতৰত সকলোৱে ভৰিব লাগিব আয়কৰ। চৰকাৰী চাকৰিয়ালসকলৰ আয়ৰ ক্ষেত্ৰত ৰেহাই প্ৰদান কৰিছে কেন্দ্ৰই। আগন্তুক 2-3 দিনত আৰ্থিক পেকেজক লৈ সংবাদমেল সম্বোধন কৰিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামনে। তো বন্ধুসকল, ভিডিঅ'টোত এইখিনিয়ে আছিলে। যদি ভাল পাইছে প্লিজ লাইক কৰিব। যদি আপোনালোকে অনলাইন এডুকেশ্যন ইউটিউব চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, প্লিজ এতিয়া ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো ক্লিক কৰি নটিফিকেশ্যনটো অন কৰিব, যাতে যেতিয়াই যিবোৰ ভিডিঅ' অনলাইন এডুকেশ্যন ইউটিউব চেনেলটোত আহে তাৰ নটিফিকেশ্যন মই আপলোড কৰাৰ আগত আপুনি পায়।